নাইট ডিউটি কৰি আহি ভাত বনাই আছো ৰাতি অকণমান ৰেষ্ট পালোঁ সেইকাৰণে ভাবিছোঁ এতিয়াই জিমৰ পৰা গৈ আহোঁ পিছবেলালৈ নাথাকোঁগৈ আৰু এয়া ব্লেক কফি অকণমান খাই লৈছোঁ জিমত যোৱাৰ আগত এয়া আহি জিম পাইছোঁহি আজি বেক আৰু বাইচেপৰ এক্সাৰচাইজ কৰিম এইটো আমাৰ জিম ये नहीं मारेगा मैं मेरा ऊपर छोड़ो तुम बेक और বাইচেপৰ এক্সাৰসাইজ খতম হ'ল এতিয়া আমি ৰুমত গৈ আছো আৰু আমাৰ লগত আছে ইয়া শিৱা হাই এইফালে আছে এটা ইয়াক অকল কেমেৰাত নোলাই বোলে কেমেৰাত নোলাই হেনো কি তাক ভিডিঅ' ল'ব নিদিয়ে তাৰপিছত গৈ আছো ৰুমত এতিয়া খাই বৈ অকণমান শুব লাগিব আকৌ নাইট ডিউটি আছে পনীৰ লৈছোঁ 100 গ্ৰাম ইয়াৰ পৰা আহি পাইছোঁ পানী খতম পানীটো লৈ আহোঁ এই মানুহ ঘৰতে পানী বেচে 2 বটলত 24 টকা এবটলত 12 টকাকৈ লৈছে পানীও কিনি খাব লাগে আমি বিছনা চিছনা পাই ৰেডি কৰি ৰাখিছোঁ এতিয়া সময় হৈ গ'ল 12:18 এইফালে ভাত খাবলৈ ৰেডি কৰিছোঁ ভাতত আছে বইল দালি তাৰপিছত আৰু আছে ভাজি আৰু এইফালে পনীৰ আছে ভাতটো খাই ধুনীয়াকৈ শুই দিম আকৌ নাইট ডিউটি যাব লাগিব যিহেতু ৰাতি আকৌ শুই উঠি এয়া জুচ এগিলাছ বনালোঁ তাৰপিছত আৰু এয়া বেঙেনা ফ্ৰাই কৰি আছোঁ ভাত বনাই আছোঁ ডিউটি আকৌ যাবই লাগিব এতিয়া ভাত পানী খাই ৰেডি ৰাতি বহুত ঠাণ্ডা হৈছে এইকেইদিন হায়দৰাবাদত বহুত ঠাণ্ডা তাকে ওলাইছোঁ এয়া ডিউটিলৈ আহি এয়া ডিউটিত বহি আছোঁ যেহেতু ঠাণ্ডা বহুত পৰিছে সেইকাৰণে টুপি চুপি চব লগাই লৈছোঁ এয়া মই ইয়াত বহি আছোঁ জুচ এগিলাছ বনাই আনিছিলোঁ কাম এতিয়া ইয়াতে থৈ দিছোঁ যদি এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰি জনাব কেনেকুৱা কি হৈছে বৰ বিশেষ ব্লগ বনোৱা অভ্যাস নাই বা আইডিয়াও নাই আৰু আজিলৈ আহিছোঁ ইমানেই ধন্যবাদ জয় আই অসম